এয়া কঁঠাল গুটি কেইটামান লৈ লৈছোঁ। এইফালে জুইকুৰা জ্বলাই ল'লোঁ। কঁঠাল গুটি কেইটা এতিয়া অলপ পুৰি লওঁ। এয়া কঁঠাল গুটিকেইটা পুৰি হ'ল আৰু এতিয়া মই বাকলি গুচাই আছোঁ। এয়া এনেকুৱা হৈ গ'ল। এতিয়া আমি কঁঠাল গুটিকেইটা ধুনীয়াকৈ এনেকৈ খুন্দি ল'ম। চাই যাওক। কঁঠাল গুটিকেইটা এনেকৈ খুন্দি হোৱাৰ পাছত অলপমান পিঁয়াজ দি দিম তাৰ ওপৰত, লগতে জলকীয়া দুটা। এইফালে তেল মিঠাতেল অলপ দি